করমতলী প্ৰাইমাৰী সমূহ বিষয় বাবদ থকা ব্যক্তিসকল আমি ইয়াত আজি একত্ৰিত হৈছোঁ আৰু প্ৰথমতে মই আজি আমাৰ যেটো সংবাদ মেলৰ আয়োজন কৰিছোঁ এই সংবাদ মেলটো ক্ষেত্ৰত মানে কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰাৰ বাবে যি নিউজ চেনেল দুটাই আমাক সহায় সহযোগিতা আগবঢ়ালে প্ৰথমতে মই তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি ক'বলৈ বিচাৰিছোঁ যে আমাৰ ইয়াৰ প্ৰাইমাৰী হিচাপে নাম আছে করমতলী প্ৰাইমাৰী আৰু ভিচিডিসি হিচাপে আছে ডাংৰিগাঁও। আপোনালোকে চাওক এই লেটাৰখন মই দেখুৱাইছোঁ, লেটাৰখন দেখাব পাৰে। এই লেটাৰখন দেখুৱাইছোঁ, ইয়াত মাৰ্চ মাহৰ 8 তাৰিখে চেনচন কৰা হৈছিল। ডাংৰিগাঁও ভিচিডিসি চেয়াৰমেনে আদি কৰি মেম্বাৰ ইয়াত সকলোবিলাক ইউপিপিএল দল আৰু বিজেপি দলৰ আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি 5 মাহ যোৱাৰ উকলি যোৱাৰ পিছতো আমাক কোনো ধৰণৰ কাম কাজ কৰাৰ সুবিধা আজিৰ চৰকাৰখনে নিদিলে। ইয়াৰ কাৰণ কি আমি জানিব পৰা নাই। আৰু এই চেগতে মই সন্মানীয় বিটিআৰ CM প্ৰমোদ বড়ো ছাৰক সুধিব খুজিছোঁ যে আমাৰ যি সহযোগী MCLA আছিল, অৰ্থাৎ পূৰ্বতে EM আছিল তেখেত, আজিৰ দিনত MCLA, গতিকে সেই EM জন কৰ্তন হোৱাৰ পিছতো ইউপিপিএল দলৰ মেম্বাৰ আৰু চেয়াৰমেন কি কাৰণত আজিলৈকে কাৰ্যকৰী নহল বা তেওঁলোকে আমাৰ দলীয় নেতা কৰ্মীবিলাকে কিয় গাঁৱত কাম কৰিব পৰা সুবিধাটো পোৱা নাই, ইয়াৰ উত্তৰ মই তেওঁৰ পৰা বিচাৰিছোঁ। আৰু লগতে আমাৰ কৰ্মীবিলাকক চাওক, আপোনালোকে 2020 চনৰ পৰা আমি নিষ্ঠা আৰু সততাৰে যি সময়ত সম্পূৰ্ণ মানে এটা কনফ্লিক্ট আছিল, সেই সময়ত আমি নেতৃত্ব লৈ ৰাইজৰ স্বাৰ্থ আগত ৰাখি ইউপিপিএল দলত নিষ্ঠা সহকাৰে কাম কৰি আহিছিলোঁ। কিন্তু আজি আমি দেখা পালোঁ যে আজি আমাৰ যিমানখিনি কৰ্মী আছে গাঁও প্ৰত্যেকখন গাঁৱতে সেই কৰ্মীবিলাকে কাম কৰিবলৈ গ'লে কেৱল JSP তলত আমি কাম কৰিব লাগে। ইয়াৰ কাৰণ কি? JSP দলৰ EM জন আজিৰ তাৰিখত আমাৰ লগত সম্পূৰ্ণভাৱে এলায়েন্স নাই। আৰু লগতে সুধিব খুজিছোঁ যে যদি এলায়েন্স নাই, তেওঁ কাৰ আশীৰ্বাদত, আমাৰ দলৰ কোনজন নেতাৰ আশীৰ্বাদত ইমান দপদপনি দেখুৱাই আছে যে আমি তেওঁলোকক সুধি কাম কাজ কৰিব লাগে। গতিকে এইখিনিতে মই আৰু ক'ব বিচাৰিছোঁ যে সন্মানীয় আমাৰ যি চেণ্ট্ৰেল ৱৰ্কিং কমিটি আছে, এই চেণ্ট্ৰেল ৱৰ্কিং কমিটিক আমি জনাই দিব বিচাৰিছোঁ যে আজিৰ পৰা আমাৰ এই করমতলী প্ৰাইমাৰী যিমান কেইজন আমাৰ যি বিষয় বাবদ পদবীধাৰী ব্যক্তিসকল আছে, সেই ব্যক্তিসকলে আজিৰ পৰা দলীয় বিষয়ভাৱ ত্যাগ কৰা বুলি আমি সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছোঁ।